গহপুৰত এগৰাকী চাহ দোকানী পুত্ৰৰ সাফল্য। কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গহপুৰৰ দিলাপখৰা বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰণৱ শইকীয়াই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে 5টা বিষয়ত লেটাৰ মাৰ্কসহ ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। ভৱিষ্যতে এগৰাকী IAS বিষয়া হ'বলৈ মন পুহি ৰখা প্ৰণৱ শইকীয়াই সমাজ বিজ্ঞানত 97, গণিতত 96, উচ্চ গণিতত 95, ইংৰাজীত 89 আৰু সাধাৰণ বিজ্ঞানত 82 নম্বৰেৰে 87.83% নম্বৰ পাবলৈ সক্ষম হৈছে। ৰোগাক্ৰান্ত হৈও প্ৰণৱে এই সাফল্য কঢ়িয়াই অনাত পিতৃ মাতৃৰ লগতে অঞ্চলবাসী যথেষ্ট উৎফুল্লিত হৈ পৰিছে। উল্লেখ্য যে প্ৰণৱৰ মাতৃ অঞ্জু শইকীয়াই দক্ষিণ কলাবাৰী মহিলা আত্মসহায়ক গোটৰ বজাৰত চাহৰ দোকান দিয়াৰ বিপৰীতে পিতৃ বাপুৰাম শইকীয়াই বিভিন্ন সাপ্তাহিক বজাৰত চাহৰ দোকানৰ উপৰি পাচলি বিক্ৰী কৰি প্ৰণৱক পঢ়ুৱাইছিল। উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত পঢ়াৰ ইচ্ছা কৰা প্ৰণৱক উচ্চ শিক্ষা দিবৰ বাবে পিতৃ মাতৃ চিন্তিত হ'বলগীয়া হৈছে। মই দিলাপখৰা বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিষ্টিংশ্যন সহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। মই 87.80% পাবলৈ সক্ষম হৈছোঁ। কিদৰে অধ্যয়ন কৰিছিলে? প্ৰথমে মই মোৰ মা দেউতা ছাৰ বাইদেউ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমানখিনি কষ্ট কৰি মোক এই পৰ্যায়ত উত্তীৰ্ণ কৰাৰ বাবে। নিতৌ কেইঘণ্টাকৈ পঢ়িছিলা তুমি? 12 ঘণ্টাকৈ। স্কুলৰ শিক্ষাগুৰুসকলে পঢ়াইছিল নে তুমি ব্যক্তিগত টিউশ্যন লৈছিলা? মোৰ কোনো তেনেকুৱা টিউশ্যনৰ ব্যৱস্থা নাছিল, যিহেতু মই এজন দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ। কিহত লেটাৰ পাইছা? মই ইংলিছ, ছ'চিয়েল ছায়েন্স, জেনেৰেল ছায়েন্স, মেথছ আৰু এডভান্সত লেটাৰ মাৰ্ক পাইছোঁ। পঢ়া শুনাত কিবা অসুবিধা হৈছিলে নেকি? অসুবিধা হৈছিলে, তথাপিও মাহঁতে বজাৰত দোকান দি হ'লেও মোক অসুবিধাসমূহ পূৰাবলৈ চেষ্টা কৰিছিল। মোৰ ল'ৰাটোক মই বহুত কষ্ট কৰি পেলাই তেওঁক পঢ়ুৱাইছোঁ আৰু তেওঁৰ ৰিজাল্টটোক লৈ পেলাই মই ভালেই পাইছোঁ আৰু ভৱিষ্যতে তেওঁ ভাল সুনাগৰিক হ'ব বুলি মোৰ বিশ্বাস আছে। মই বজাৰত দোকান দিওঁ, চাহৰ দোকান, আৰু বহুত কষ্ট কৰি পেলাই ল'ৰাটো পঢ়ুৱাইছোঁ। খেতি বাতি কৰোঁ, আকৌ খাৱলি পাচলি কৰি পেলাই তেনেকৈ বেছি কৰি পেলাই মই ল'ৰাটো পঢ়ুৱাইছোঁ। এতিয়া আপোনাৰ কেনেকুৱা লাগিছে? এতিয়া মোৰ মনটো ভালেই লাগিছে। আপুনি ভৱিষ্যতে আপোনাৰ ল'ৰাটোক কেনেধৰণৰ নাগৰিক হোৱাটো কামনা কৰে? ভৱিষ্যতে এওঁ এজন ভাল সুনাগৰিক হ'ব বুলি পেলাই মই কামনা কৰিছোঁ।